মাজুলী জিলাৰ কমাৰগাঁৱৰ এজন শিক্ষিত উদ্যমী যুৱক নাম তেওঁৰ গণেশ কলিতা। তেওঁ 2017 চনৰ পৰাই বাঁহ বেতৰ কৰ্মৰ দ্বাৰা নিজ পৰিয়াল পোহপাল দি আহিছে। তাৰ সমান্তৰালভাৱে সেই অঞ্চলৰ কিছু যুৱককো কৰ্মসংস্থাপনৰ দ্বাৰা পোহৰৰ বাট দেখুৱাইছে। মই বেছি দিন হোৱা নাই, আজি 2 বছৰমান হৈছে বাৰু কাম কৰি বেছ ইণ্টাৰেষ্ট হৈছে মোৰ বাৰু, ভাল লাগিছে মোৰ। ইয়াত 6জন মানে আছে, কেতিয়াবা 4জনে হয়, কেতিয়াবা 2জনে আহেগে বাৰু। সেইটো গণেশ কলিতাই আমাৰ সকলোৰে ঘৰত ব্যৱহাৰ কৰা সকলো সামগ্ৰী নিৰ্মাণ কৰি এই কৰ্মই নৱপ্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। 2017 চনৰ লাষ্টৰ পৰা নৱেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। মইতো নিজেই স্বাৱলম্বী হৈছোঁ। মই গাঁৱৰ মানে ওচৰৰ আমাৰ 5জনমান যুৱক মই শিকাইছোঁ, আৰু এজন দেখিছে এজনে এক্সপাৰ্টেই হৈ গৈছে, আৰু শিকাই মেলি লৈছোঁ। সিহঁতো স্বাৱলম্বী হৈছে, সিহঁতো কাম পাৰিছে, কৰিব পৰা হৈছে, চলিছোঁ আৰু। চৰকাৰৰ মানে মই এনেই বেংকত লোনৰ কাৰণে গৈছিলোঁ, মোৰ কোৱালিটি নাই বুলি ক'লে। সেইকাৰণে মই ভাবিছোঁ মই নিজৰ এটা কোৱালিটি লওঁ। সেইকাৰণে মই নিজেই মানে বহুতো এটা শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। আজি মোৰ 2.5 বছৰমান হ'ল সেইটো আৰম্ভ, কিন্তু শূন্যৰ পৰা আৰম্ভ কৰিছোঁ যদিও এতিয়া মই মানে নিজকে ভাবিছোঁ যে মোৰ ওচৰত এতিয়া 5জন মানুহক মই চলাইছোঁ, বা তেহেঁতৰ ঘৰৰ পৰিয়াল চলিছে, মই নিজেও চলিছোঁ। এতিয়া আগবাঢ়িছে আৰু এনেকেই। তেওঁ যিসমূহ সামগ্ৰী তৈয়াৰ কৰিছে সেইসমূহ মাজুলী তথা অসমৰ বিভিন্ন প্ৰান্তলৈ নিছে বুলি আমাক জানিবলৈ দিছে। বহুত জেগালৈকে গৈছে। আমাৰ ডিচি ছাৰে নিছে, দেৱপ্ৰসাদ মিশ্ৰ ছাৰে, মাজুলী ডিচি ছাৰে। তাৰপৰা গোগামুখলৈ গৈছে, শিৱসাগৰলৈ গৈছে, যোৰহাটলৈ গৈছে, নগাঁৱলৈ গৈছে, আৰু আমাৰ মাজুলীতো বিভিন্ন জেগাত গৈছে মোৰ। আৰু এয়া যিবিলাক বনাই আছোঁ এইবিলাক মই এতিয়া ভাওনাৰ সমাৰোহলৈ বনাই আছোঁ। ভাওনাৰ সমাৰোহত মই এটা ষ্টল দিম বুলি মই তালৈ এইবিলাক যোৰ যাৰ কৰিছোঁ। মানে এটা কুটীৰ শিল্প আৰু মানে লগত কৃষিৰ লগত খেতিৰ সঁজুলি যিবিলাক মানে সেইবিলাকো মই বনাই আছোঁ। সেইবিলাকো ভাওনা সমাৰোহৰ কাৰণে ষ্টলৰ কাৰণে মই মানে বনাই ৰাখি গৈ আছোঁ। সেয়া আৰম্ভ হ'ব আৰু 18 জানুৱাৰীৰ পৰা ভাওনা সমাৰোহত। মাজুলীৰ পৰা মানিক বৰা ৰিপৰ্ট, নিউজ টুডে অসম।